নমস্কাৰ বন্ধু বান্ধৱীসকল চেনেলৰ মজিলৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল মই আপোনালোকলৈ এইবাৰ ভিডিঅ'টোত লৈ আহিছোঁ প্ৰায় 70টা MCQs আপোনাৰ হৰপ্পাৰ সভ্যতাৰ পৰা হৰপ্পা সভ্যতা বৈদিক সভ্যতাৰ আপোনাৰ লগতে গুপ্ত সাম্ৰাজ্য মৌৰ্য সাম্ৰাজ্যক সামৰি আহিব পৰা সম্ভাৱ্য প্ৰায় 70টা প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ বন্ধু বান্ধৱীসকল মই এটা অপশ্যন চাৰিটাকৈ দি যোৱা নাই কাৰণ বহুখিনি সময় গৈ থাকে লিখাত আৰু আপোনালোকৰ যেটো পৰীক্ষা প্ৰায় ওচৰ চাপি আহিছে গতিকে আপোনালোকক মই উত্তৰসমূহ কৈ যোৱাৰ চেষ্টা কৰিছোঁ ঠিক আছে আমাৰ প্ৰথম প্ৰশ্নটো আছে হৰপ্পা সভ্যতাৰ সৰ্বাধিক মান্যতা পোৱা কাল এটা উত্তৰটো হ'ব আপোনাৰ 2500 পৰা 1750 খ্ৰীষ্টপূৰ্ব আপোনালোকে এটা কাম কৰিব হেৰিটো আপোনালোকে উত্তৰসমূহ লিখি লৈ গ'লে ভাল হ'ব কাৰণ মই শেষত মই আপোনালোকক এই প্ৰশ্নখনৰ PDF টো আপোনালোকক দি দিম আপোনালোকে পিছত প্ৰশ্নখনৰ চাই পেলাই উত্তৰকেইটা আপোনালোকে সহজে মিলাই ল'ব পাৰিব ভিডিঅ'টো আপোনালোকে এবাৰ চাই যোৱা হ'ব আৰু পিছত আপোনালোকে উত্তৰটো নিজে কৰাৰ সময়ত ৰিভিজন হৈ যাব আপোনালোকে উত্তৰটো 1 নম্বৰ দি উত্তৰ লিখি যাওক 1 নম্বৰ 2 নম্বৰকৈ উত্তৰকেইটা লিখি যাব তাৰ পিছত আপোনালোকে প্ৰশ্নখন মোৰ পৰা ডাউনলোড কৰি লৈ আপোনালোকে পিছত উত্তৰকেইটাৰ লগত মিলাই ৰিভাইজ কৰিব পাৰিব ঠিক আছে এটা আমি 2 নম্বৰ প্ৰশ্নটো আগবাঢ়িছোঁ 2 নম্বৰ প্ৰশ্নটো হৈছে হিন্দু সভ্যতা তলৰ কোনটো সভ্যতাৰ সমকালীন নহয় এটা চাৰিটা অপশ্যন থাকিবই তেতিয়া আপোনাৰ সুমেৰীয় মেছোপটেমিয়া তাৰপিছত আপোনাৰ চীন বা আন এনেকুৱা আৰু ইয়াতে শুদ্ধটো হ'ব ক্ৰিট ইয়াতে চাৰিটা মই অপশ্যন দিব লাগিছিল মই অপশ্যনকেইটা দিয়া নাই মিছৰ চীন আৰু মেছোপটেমিয়া এই তিনিটা সভ্যতাৰ লগত হিন্দু সভ্যতা সমকালীন আছিল গতিকে তাৰ বাহিৰে যিটো থাকে মিছৰ মেছোপটেমিয়া আৰু চীন আৰু মিছৰ হেৰি সভ্যতাটোক বেবিলনীয় সভ্যতা বুলিও কোৱা হয় গতিকে তাৰ বাহিৰে যিটো থাকিব সেইটো আপোনালোকে সমকালীন নহয় বুলি লিখিব 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ হিন্দু সভ্যতাত ঘোঁৰাৰ অৱশেষ ক'ত পোৱা গৈছে হিন্দু সভ্যতাত ঘোঁৰাৰ অৱশেষ পোৱা ঠাইটুকুৰ হৈছে চুৰকুটাডা ঠিক আছে 4 নম্বৰ প্ৰশ্ন হিন্দু সভ্যতাৰ স্থল কালিবাংগান বৰ্তমান ক'ত অৱস্থিত হিন্দু সভ্যতাৰ বিভিন্ন স্থল আছিলে আপোনালোক মই এটা ভিডিঅ'ত কৈ থৈ দিছোঁ যে হিন্দু সভ্যতাত যথেষ্ট ঠাই আছে মনাৱলী ধোলাভিৰা তাৰপিছত আপোনাৰ ৰূপাৰ লুঠাল তেনেকুৱা কিন্তু বৰ্তমান কালিবাংগান বৰ্তমান সময়ত ক'ত অৱস্থিত আৰু বৰ্তমান সময়ত কালিবাংগান অৱস্থিত ৰাজস্থানত একদম বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন কিন্তু ইয়াৰ পিছত হৈছে হিন্দু সভ্যতাৰ লোকসকলৰ মুখ্য জীৱিকা কি আছিল হিন্দু সভ্যতাৰ লোকসকলৰ মুখ্য জীৱিকা আছিলে ব্যৱসায় ঠিক আছে আৰু আপোনালোকে জানেই হিন্দু সভ্যতা আছিলে নগৰীয়া ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতা আছিল হৰপ্পা সভ্যতাটো এটা অপশ্যনটো আপোনালোকে চাই ল'ব অপশ্যনটো কি সোধে সেইটো আপোনালোকে চাই ল'ব ইয়াতে এটা প্ৰশ্ন ইয়াত মই উত্তৰটো কৰিছোঁ আপোনালোকক নগৰীয়া সভ্যতা আছিল নগৰীয়া আছিল ঠিক আছে এতিয়া প্ৰশ্নটো আপোনালোকক কি সুধিব হৰপ্পা সভ্যতা আছিল নগৰীয়া গাঁৱলীয়া বা মিশ্ৰিত বা এটাও নহয় তেনেকৈ ধৰণৰ যদি আহে তেতিয়া আপোনালোকে নগৰীয়া লিখিব কিন্তু আন এটা প্ৰশ্নত মই এই একেটাই লিখিছোঁ পিছৰ ফালে আপোনালোকে গম পাব অপশ্যনটো চাই পেলাই আপোনালোকে কৰিব হিন্দু সভ্যতাৰ ঘৰসমূহ কিহেৰে নিৰ্মাণ কৰা হৈছিল হিন্দু সভ্যতাৰ ঘৰসমূহ ইটাৰে নিৰ্মাণ কৰা হৈছিল হিন্দু সভ্যতাৰ লোকসকল কি উৎপাদন প্ৰথম কৰিছিল তাৰমানে হিন্দু সভ্যতাৰ লোকসকলে প্ৰথম কি উৎপাদন কৰিছিল তাৰমানে কি উৎপাদনত প্ৰথম তেওঁলোক আগভাগ লৈছিল বা প্ৰথম তেওঁলোকে আৰম্ভণি কৰিছিল আৰু সেইটো হৈছে কপাহ উৎপাদনত হিন্দু সভ্যতাৰ লোকসকল প্ৰথম আছিলে হৰপ্পা সভ্যতাৰ প্ৰথম উৎখনন কৰা ব্যক্তিজন কোন আছিল ব্যক্তিজন মানটো ভুল হৈছে উৎখনন মানটো অলপ হয়তো ভুল হ'ব পাৰে আপোনালোকে সেইখিনি ইগনোৰ কৰিব যি কি নহওক বাৰু হৰপ্পা সভ্যতাৰ প্ৰথম উৎখনন কৰা ব্যক্তিজন হৈছে ৰায়বাহাদুৰ দয়াৰাম চাহানী হিন্দু সভ্যতাৰ বন্দৰ আছিল বন্দৰ মানে আপোনালোকে জানেই জাহাজ আহিবলৈ য'ত লাগে তেতিয়াতো এৰোপ্লেনৰ ব্যৱস্থা নাছিলে তেতিয়া হয়তো জাহাজৰ নিচিনাই হওক বা তেওঁলোকে যি বনাই লৈছিলে জাহাজ আকৃতিত সেইবোৰ আহি য'ত ৰখিছিল ঘাটত সেইবোৰ হৈছে বন্দৰ আৰু হিন্দু সভ্যতাৰ বন্দৰ আছিলে লুঠাল আৰু চুটকুটাডা তাৰ পিছৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতাৰ সম্পূৰ্ণ ক্ষেত্ৰখনৰ আকাৰ কেনেকুৱা আছিল এতিয়া আমাৰ যেনেকৈ ভাৰতবৰ্ষখন তলফালে অলপ জোঙা হৈ পেলাই ওপৰলৈ ক্ৰমান্বয়ে ওখ হৈ আহে তলফালে মানে ধৰক শ্ৰীলংকাৰ ফালৰ পৰা নহয় জানো জোঙা হৈ পেলাই ওপৰলৈ বহল হৈ আহি থাকে ঠিক তেনেকুৱা হৰপ্পা সভ্যতাৰ সেই আকাৰটো কেনেকুৱা আছিল আৰু হৰপ্পা সভ্যতাৰ সেই আকাৰটো আছিলে ত্ৰিভুজাকৃতিৰ মহেঞ্জোদাৰো বৰ্তমান ক'ত অৱস্থিত আপোনালোকে জানেই মহেঞ্জোদাৰোৰ ওপৰত চিনেমা পৰ্যন্ত বনোৱা আছে মহেঞ্জোদাৰো বৰ্তমান পাকিস্তানৰ সিন্ধু প্ৰদেশত অৱস্থিত হিন্দু সভ্যতাৰ মুদ্ৰাসমূহত কি জন্তুৰ ছবি পোৱা গৈছে বেছি সংখ্যক তাৰমানে কি জন্তুৰ
সিন্ধু সভ্যতাৰ যিবোৰ মোহৰ আছিলে বা মুদ্ৰা আছিলে এই মুদ্ৰাসমূহত বেছি সংখ্যক ঠাইত কি জন্তুৰ মানে ছবি পোৱা গৈছে আৰু এইটো হৈছে ষাঁড় গৰুৰ। হৰপ্পা সভ্যতাৰ মাটিৰ বাচনসমূহত কি ৰঙৰ প্ৰয়োগ বেছিকৈ কৰা হৈছিল আৰু ইয়াৰ হৈছে শুদ্ধ উত্তৰটো হৈছে ৰঙা ৰঙৰ বেছিকৈ প্ৰয়োগ কৰা হৈছিল। ইয়াৰ আগত মই কৈ দিছিলোঁ হিন্দু সভ্যতা আছিল। ইয়াৰ আগতে মই এটা প্ৰশ্ন আপোনালোকক কৈছিলোঁ যে প্ৰশ্নটোত কি সোধে আপোনালোকে অপশ্যন কি আহে সেইটো চাই ল'ব। হিন্দু সভ্যতা আছিল, আগৰটোত মই কৈছিলোঁ নগৰীয়া সভ্যতা, নহয় জানো? এইবাৰ মই ইয়াতে এইটোৰ উত্তৰটো হ'ব কিন্তু মাতৃ প্ৰধান। হিন্দু সভ্যতা আছিল, আপোনাৰ প্ৰশ্ন আহিব পাৰে মাতৃ প্ৰধান, পিতৃ প্ৰধান, এটাও নহয় বা দুয়োটা তেনেকৈ আহিব পাৰে। তেতিয়া আপোনালোকে লিখিব লাগিব যে হিন্দু সভ্যতা আছিল মাতৃ প্ৰধান। 16 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ লোকসকল কি ধাতুৰ লগত পৰিচিত নাছিল? হৰপ্পা সভ্যতাৰ লোকসকল লুৰ লগত পৰিচিত নাছিল। তলৰ কোনবিধ পশুৰ অৱশেষ হিন্দু সভ্যতাত পোৱা হোৱা নাই? এতিয়া তলত হয়তো আপোনাৰ 4টা অপশ্যন দিব, মই প্ৰশ্নটো তেনেকৈয়ে তুলি দিলোঁ। তলত 4টা অপশ্যন দিব, ধৰক কোনটো জন্তুৰ তাতে হেৰি পোৱা কি কয় আপোনাৰ এইটো অৱশেষ এতিয়ালৈকে পোৱা হোৱা নাই। আৰু ইয়াতে বৰ্তমানলৈকে ঘোঁৰা, বাঘ, ঘোঁৰা, গৰু আৰু হাতীৰ অৱশেষ পোৱা গৈছে, কিন্তু সিংহৰ অৱশেষ এতিয়ালৈকে পোৱা হোৱা নাই। ইয়াতে হয়তো আপোনালোকৰ অপশ্যনটো 4টা সেয়ে থাকিব যে সিংহ, ঘোঁৰা, গৰু আৰু হাতী। তাতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব তেতিয়া সিংহ। আৰ্য শব্দৰ অৰ্থ কি? আৰ্য শব্দৰ অৰ্থ হৈছে শ্ৰেষ্ঠ লোক। তলৰ কোনবিধৰ লগত বৈদিক লোকসকল পৰিচিত নাছিল? ইয়াত 4টা অপশ্যন থাকিব লাগিছিল, মই অপশ্যনটো নাই। কোনবিধ মানে কথাটো এনেকুৱা, ইয়াত আপোনালোকৰ মই যিটো প্ৰশ্নটো আছে প্ৰশ্নটোত এটা 4টা অপশ্যন আছিল। 4টা অপশ্যন আছিল যে তেওঁলোকৰ কোনখিনিৰ লগত পৰিচিত নাছিল বুলি ইয়াত 4টা অপশ্যন আছিলে। আৰু তেওঁলোকে কি আছিলে জৌ, ঘেঁহু, জব, ঘেঁহু আৰু চাউল, আৰু লগত এটা অপশ্যন আছিলে ধপাত। জব, ঘেঁহু, চাউল আৰু ধপাত। আৰু বৈদিক লোকসকল জব, ঘেঁহু আৰু চাউলৰ লগত চিনাকি আছিলে বা পৰিচিত আছিলে, কিন্তু ধপাতৰ লগত পৰিচিত নাছিলে। প্ৰাচীন বেদ কোনখন? বেদ 4খন আপোনালোকে জানেই, তাৰ ভিতৰত প্ৰাচীন বেদখন হৈছে ঋগ্বেদ। সত্যমেৱ জয়তে শব্দকেইটা ক'ৰ পৰা লোৱা হৈছে? আৰু সত্যমেৱ জয়তে শব্দকেইটা লোৱা হৈছে মুণ্ডক উপনিষদৰ পৰা। ঋগ্বৈদিক কালৰ আৰ্যসকলৰ মুখ্য জীৱিকা কি আছিল? আপোনালোকে জানেই যে ঋগ্বৈদিক কালৰ আৰ্যসকল আছিলে গ্ৰামীণ সভ্যতাৰ, তেওঁলোক নগৰীয়া সভ্যতা নাছিলে। আমাৰ হিন্দু সভ্যতা কিন্তু তাৰ আগতেই নগৰীয়া সভ্যতা আছিলে, কিন্তু ঋগ্বৈদিক আছিলে গ্ৰামীণ সভ্যতা। আৰু গ্ৰামীণ সভ্যতাৰ এই আৰ্যসকলৰ মুখ্য জীৱিকাৰ আছিলে পশুপালন। ভাৰতীয় সংগীতৰ আদি গ্ৰন্থ বুলি কাক কোৱা হয়? ভাৰতীয় সংগীতৰ আদি গ্ৰন্থ বুলি আমি সামবেদক ক'ব পাৰোঁ। অচতমা সদগময় শব্দকেইটা ক'ৰ পৰা লোৱা হৈছে? অচতমা, সদগময়, তমচমা, জ্যোতিৰ্গময় আপোনালোকে জানেই শুনিছে, এইকেইটা ক'ৰ পৰা লোৱা হৈছে? আৰু এইকেইটা লোৱা হৈছে ঋগ্বেদৰ পৰা। ইয়াৰ পিছত আহিছে আৰ্যসকল ভাৰতলৈ আহি প্ৰথমে ক'ত বসতি স্থাপন কৰিছিল? আৰ্যসকল আপোনালোকে জানেই মধ্য এছিয়াৰ পৰা আৰ্যসকল আহিছিলে ভাৰতলৈ, আৰু আহি পেলাই প্ৰথম থিতাপি লৈছিলে পঞ্জাৱত। ঠিক আছে। চৰক সংহিতাৰ বিষয়বস্তু কি? চৰক সংহিতা এখন বিশেষ পুথি হয়, প্ৰাচীন ভাৰতৰ এখন সমলো হয়। আৰু প্ৰাচীন চৰক সংহিতাৰ বিষয়বস্তু হৈছে আপোনাৰ চিকিৎসা। বৈদিক যুগৰ জনপ্ৰিয় শাসন প্ৰণালী আছিল। বৈদিক যুগৰ শাসন প্ৰণালীটো কেনেকুৱা ধৰণৰ আছিলে? বৈদিক যুগৰ শাসন প্ৰণালী আপোনাৰ গণতান্ত্ৰিক আছিলে, ৰাজতান্ত্ৰিক আছিলে, কি আছিলে সেই কথাটো সুধিছে। আৰু জনপ্ৰিয় শাসন প্ৰণালীটো আছিলে গণতন্ত্ৰ। তেতিয়াৰ দিনতে গণতন্ত্ৰৰ ধাৰণা আছিলে। আৰ্যসকলৰ আদি বাসস্থান ক'ত আছিল? আপোনালোকে জানে যে আৰ্যসকলৰ আদি বাসস্থানৰ ওপৰত ভিন্নজনে বিভিন্ন মত আগবঢ়াইছে। তাৰ ভিতৰত 3টা মত আমি ভালকৈ জানো যে বাল গংগাধৰ তিলকৰ, তেওঁৰ মতে তেওঁলোক আহিছিলে নৰ্থ পোল অৰ্থাৎ এণ্টাৰ্কটিকাৰ পৰা। তাৰপিছত আৰু দ্বিতীয়জনে আগবঢ়াইছিলে কি বুলি যে তেওঁলোক তিব্বতৰ পৰা আহিছিলে, হয়নে? আৰু এজনে আগবঢ়াইছে মেক্স মুলাৰে আগবঢ়াইছে যে তেওঁলোক মধ্য এছিয়াৰ আছিলে। আৰু সৰহসংখ্যক ইতিহাসবিদে মানি লোৱা যিটো বক্তব্য বা যিটো মানি লয়, আৰু সেইটো মানি লৈছিল মেক্স মুলাৰটো। আৰু মেক্স মুলাৰে কোৱা মধ্য এছিয়াই হৈছে আৰ্যসকলৰ আদি বাসস্থান। আপোনালোকে উত্তৰত আৰ্যসকলৰ আদি বাসস্থান বুলি ক'লে আপোনালোকে মেক্স মুলাৰৰ মধ্য এছিয়া সূত্ৰটোকে লিখিব লাগিব। প্ৰাচীন ব্যাকৰণ অষ্টাধ্যায়ীৰ লিখক কোন আছিল? অষ্টাধ্যায়ীৰ লিখক আছিল পাণিনি। গায়ত্ৰী মন্ত্ৰ কাৰ দান? গায়ত্ৰী মন্ত্ৰ বিশ্বামিত্ৰৰ দান।
আৰ্যসকলৰ আদিবাসস্থান এণ্টাৰ্কটিকা বুলি কোনে মন্তব্য আগবঢ়াইছিল? অলপ আগত মই ক'লোৱে এণ্টাৰ্কটিকা বুলি মন্তব্য আগবঢ়াইছিল বাল গংগাধৰ তিলকে। কৌটিল্যৰ আন এটা নাম হৈছে চাণক্য, আৰু লগতে আপোনালোকৰ বিষ্ণুগুপ্ত নামটো মনত ৰাখিব, প্ৰয়োজন হ'ব পাৰে। কেতিয়াবা চাণক্য নিদি বিষ্ণুগুপ্তও দিব পাৰে। কৌটিল্যৰ এটা নাম যদি ইয়াত মই দিছোঁ, দুটা নাম আপোনালোকক কৈ দিছোঁ, চাণক্য আৰু বিষ্ণুগুপ্ত। কৌটিল্যৰ দ্বাৰা ৰচিত গ্ৰন্থখনৰ নাম কি? কৌটিল্যৰ দ্বাৰা ৰচিত গ্ৰন্থ অৰ্থশাস্ত্ৰ। ভাৰতবৰ্ষৰ প্ৰাচীন ৰাজবংশটো কোনটো? ভাৰতবৰ্ষৰ প্ৰাচীন ৰাজবংশ হৈছে মৌৰ্য ৰাজবংশ। মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যই। মৌৰ্য সাম্ৰাজ্যত প্ৰচলিত মুদ্ৰা নাম কি আছিল? মৌৰ্য সাম্ৰাজ্যত যি মুদ্ৰাৰ প্ৰচলন হৈছিল সেই মুদ্ৰাক কি বুলি জনা গৈছিল? বন্ধুসকল, আপোনালোকে জানেই মৌৰ্য সাম্ৰাজ্যৰ বিষয়ে মই আগৰ ভিডিঅ' এটাত কৈ থৈ দিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে আই বাটনত মই লিংকটো দি দিছোঁ, আপোনালোকে গৈ ভিডিঅ'টো এবাৰ চাব। ঠিক আছে, এতিয়া প্ৰশ্নটো হৈছে যে মৌৰ্য সাম্ৰাজ্যত প্ৰচলিত মুদ্ৰাৰ নাম কি আছিলে? আৰু মৌৰ্য সাম্ৰাজ্যত প্ৰচলিত মুদ্ৰাৰ নাম আছিলে পণ। মূৰ্ধন্য ন, পণ। ঠিক আছে, ইয়াৰ পিছত হৈছে মুদ্ৰা ৰাক্ষসৰ লিখক কোন? মুদ্ৰা ৰাক্ষসৰ লিখক হৈছে বিশাখা দত্ত। নন্দবংশৰ শেষৰ ৰজা কোন আছিল? নন্দবংশৰ শেষৰ ৰজা আছিল ধননন্দ। যদিও এইটো নন্দবংশৰ ইয়াতে কোনো প্ৰয়োজনীয়তা নাই, চিলেবাছত নাই, তথাপি কিন্তু নন্দবংশৰ শেষৰজন ৰজাৰ নামটো এইটো কাৰণে লিখিছোঁ যে আপোনালোকৰ প্ৰশ্ন আহিব পাৰে যে মৌৰ্য সাম্ৰাজ্য স্থাপন কৰাৰ আগত চন্দ্ৰগুপ্ত মৌৰ্যই কাক হৰুৱাই মৌৰ্য সাম্ৰাজ্য স্থাপন কৰিছিলে মগধত, আৰু নন্দবংশৰ শেষৰজন ৰজা ধননন্দক পৰাস্ত কৰি মৌৰ্য সাম্ৰাজ্যৰ পাতনি মেলিছিল। মৌৰ্যকালৰ সৰ্বাধিক প্ৰসিদ্ধ শিক্ষাৰ স্থল আছিল। মৌৰ্যকালৰ সৰ্বাধিক প্ৰসিদ্ধ শিক্ষাৰ স্থল আছিলে সেইটো সময়ত তক্ষশিলা। কি আছিলে? তক্ষশিলা। ঠিক আছে, ইণ্ডিকাৰ লিখক কোন? যিখন ইণ্ডিকা নামৰ মৌৰ্য সাম্ৰাজ্যৰ বিষয়ে আমি বিশদভাৱে জানিব পৰা এখন গ্ৰন্থ ইণ্ডিকা, আৰু ইণ্ডিকাৰ লিখক আছিলে মেগাস্থানিছ। ঠিক আছে, মেগাস্থানিছে ভাৰতীয় সমাজক কেইটা শ্ৰেণীত ভাগ কৰিছিল? মেগাস্থানিছে ভাৰতীয় সমাজক 7টা ভাগত ভাগ কৰিছিল। তাৰমানে তেখেতৰ ইণ্ডিকাত এই কথাটো তেখেতে লিখিছিল যে ভাৰতীয় সমাজ 7টা ভাগত বিভক্ত বুলি তেখেতে লিখিছিলে। চন্দ্ৰগুপ্ত সাম্ৰাজ্যৰ পশ্চিম ভাৰতলৈ বিস্তাৰিত আছিল বুলি ক'ৰ পৰা আমি গম পাওঁ? যে চন্দ্ৰগুপ্ত মৌৰ্যৰ যে সাম্ৰাজ্য পশ্চিম ভাৰত, বৰ্তমান ক'ব গ'লে আপোনাৰ আফগানিস্তান মানুহৰ যে বিস্তৃত আছিল, এই কথাটো আমি ক'ৰ পৰা গম পাওঁ? আৰু এইটো গম পাওঁ আমি ৰুদ্ৰদমনৰ জুনাগড় অভিলেখৰ পৰা। ৰুদ্ৰদমন নামৰ এজন শাসকৰ জুনাগড়ৰ এখন অভিলেখ পোৱা গৈছিল, লিখিছিল, আৰু সেই অভিলেখখনৰ পৰা আমি এইটো কথা গম পাওঁ। অশোকৰ লিপি পঢ়া প্ৰথম ব্যক্তিজন কোন? অশোকৰ লিপি পঢ়া প্ৰথম ব্যক্তিজন কোন? তাৰমানে অশোকৰ লিপিসমূহ আপোনালোকে আগৰ ভিডিঅ'টো গমেই পাইছে যে অশোকৰ লিপিসমূহ আছিলে প্ৰাকৃত ভাষা, ব্ৰাহ্মী, সৰুষ্টি এনেকুৱা ধৰণৰ আছিলে। গতিকে কথাটো হৈছে কি, এই ভাষাসমূহ পঢ়িব বাবে বিভিন্ন ব্যৱস্থা ল'ব লাগিব নহয় জানো? গতিকে এই প্ৰথম সফলভাৱে পঢ়িব পাৰিছিলে জেমছ প্ৰিন্সেপ নামৰ এজন ইতিহাসবিদে। ঠিক আছে, কলিংগ জয়ৰ বিষয়ে অশোকৰ কোনখন শিলালিপিত উল্লেখ আছে? কলিংগৰ বিজয়ৰ বিষয়ে বৰ্ণনা আছে অশোকৰ 13 নম্বৰ শিলালিপিখনত। কাৰ শাসনকালত মেগাস্থানিছ ভাৰতলৈ আহিছিল? মেগাস্থানিছ ভাৰতলৈ অহাৰ সময়ত ভাৰতৰ শাসনত আছিলে সেই সময়ত চন্দ্ৰগুপ্ত মৌৰ্য। গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিলে শ্ৰীগুপ্ত। ঠিক আছে, গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিলে? শ্ৰীগুপ্ত। আৰু শ্ৰীগুপ্তৰ উত্তৰাধিকাৰী হিচাপে ঘটোৎকচ আহিছিলে। ঠিক আছে, কোনজন গুপ্ত সম্ৰাটে প্ৰথমবাৰ মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল? আৰু চন্দ্ৰগুপ্ত প্ৰথমে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। চন্দ্ৰগুপ্ত মৌৰ্য বেলেগ আৰু চন্দ্ৰগুপ্ত প্ৰথম বেলেগ। চন্দ্ৰগুপ্ত প্ৰথমে গুপ্ত সাম্ৰাজ্যৰ ৰজা আছিলে আৰু তেখেতে প্ৰথমে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। গুপ্ত সাম্ৰাজ্যৰ চৰকাৰী ভাষা আছিল। ইয়াতে আপোনাৰ চৰকাৰী ভাষা বুলি ঠিক নহয়, যি নহওক বাৰু, তেওঁলোকৰ ৰাজদৰবাৰৰ ভাষা আছিলে সংস্কৃত। ঠিক আছে, ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? ভাৰতৰ নেপোলিয়ন বুলি আমি সমুদ্ৰগুপ্তক জানো। আৰু প্ৰশ্নটো হৈছে হুন আক্ৰমণৰ পৰা ৰক্ষা কৰা ভাৰতীয় শাসকজন কোন আছিল? ভাৰতবৰ্ষক হুন আক্ৰমণৰ পৰা ৰক্ষা কৰা শাসকজন আছিলে স্কন্দগুপ্ত। ঠিক আছে, আৰু ইয়াৰ পিছত হৈছে
কোন ৰাজবংশ কিহৰ গুপ্ত ৰাজবংশ কিহৰ বাবে ইতিহাসৰ পাতত বিখ্যাত আৰু গুপ্ত ৰাজবংশ কলা আৰু স্থাপত্য কলাৰ বাবে তেওঁলোক এই ভাৰতৰ ইতিহাসৰ পাতত বিশেষকৈ বিখ্যাত ঠিক আছে নালন্দা বিশ্ববিদ্যালয় কাৰ দিনত প্ৰতিষ্ঠা হৈছিল আৰু নালন্দা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিলে কুমাৰগুপ্ত প্ৰথমৰ দিনত চীনা পৰিব্ৰাজক ফাহিয়ান কাৰ শাসনকালত ভাৰতলৈ আহিছিল আৰু চীনা পৰিব্ৰাজক ফাহিয়ান ভাৰতবৰ্ষলৈ আহিছিলে আপোনাৰ চন্দ্ৰগুপ্ত দ্বিতীয়ৰ দিনত ভাৰতীয় সংস্কৃতিৰ স্বৰ্ণযুগ বুলি কোৱা হয় গুপ্ত সাম্ৰাজ্যৰ শাসনকালক ভাৰতৰ সংস্কৃতিৰ স্বৰ্ণযুগ বুলি কোৱা হয় মন্দিৰ নিৰ্মাণৰ কলা কোন ৰাজবংশৰ দিনৰ পৰা আৰম্ভ হয় মন্দিৰ নিৰ্মাণৰ কলাও এই গুপ্ত সাম্ৰাজ্যৰ দিনৰ পৰাই আৰম্ভ হয় গুপ্ত কলাত আটাইতকৈ জনপ্ৰিয় দেৱতা কোন আছিল জনপ্ৰিয় দেৱতা বুলি কথাটো কিমান যুক্তিসংগত মই ক'ব নোৱাৰোঁ কিন্তু জনপ্ৰিয় মানে তেওঁলোক কথাটো এনেকুৱা হৈছে যে তেওঁলোকে সৰহ সংখ্যক মানুহে কি কৰিছিলে বিষ্ণুক উপাসনা কৰিছিলে এটা জনপ্ৰিয় দেৱতা বুলি ক'লে বিষ্ণুৰ নামটো আমি ল'ব লাগিব বিষ্ণু ঠিক আছে কোনজন শাসকে শকসকলক পৰাজিত কৰি ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল আৰু চন্দ্ৰগুপ্ত দ্বিতীয়ই শকসকলক পৰাজিত কৰি ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল তেখেতৰ বিজয় উপলক্ষে গুপ্তকালৰ শাসন ব্যৱস্থা কেনে আছিল গুপ্তকালৰ শাসন ব্যৱস্থাটো কেনে আছিল ৰাজতন্ত্ৰ নে গণতন্ত্ৰ তেনেকুৱা ধৰণৰ অপশ্যনটো আহিব পাৰে আৰু গুপ্তকালৰ শাসন ব্যৱস্থা আছিল ৰাজতন্ত্ৰ বা ৰাজতন্ত্ৰ আছিলে গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ মন্দিৰ নিৰ্মাণৰ কলা দেখা যায় আমি ইতিমধ্যে ক'লোঁ যে কলা আৰু স্থাপত্যৰ বাবে তেওঁলোকে ভাৰতীয় ইতিহাসতেই তেওঁলোক জনাজাত নহয় জানো গতিকে তেওঁলোকক আৰু সেইবাবে তেওঁলোকক কি কয় ভাৰতবৰ্ষৰ স্বৰ্ণযুগ বুলিও কোৱা হয় এতিয়া কথাটো হৈছে কি গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠতম মন্দিৰ কোনটো তাৰমানে তেওঁলোকে বনোৱা এটা মন্দিৰৰ উত্তম নিদৰ্শন স্থাপত্য ভাস্কৰ্যৰ এইটো হৈছে আপোনাৰ দেৱগড়ৰ দশাৱতাৰ মন্দিৰ দেৱগড়ত থকা দশাৱতাৰৰ যিটো মন্দিৰ এইটো গুপ্ত সাম্ৰাজ্যৰ সময়তে বনিছিলে আৰু এইটো হৈছে স্থাপত্য ভাস্কৰ্যৰ এক উৎকৃষ্ট নিদৰ্শন প্ৰয়াগ প্ৰশস্তি কোনে লিখিছিল আৰু প্ৰয়াগ প্ৰশস্তি লিখিছিলে হৰিসেনে ঠিক আছে গুপ্তকালৰ সোণৰ মুদ্ৰাক কি বুলি কোৱা হৈছিল গুপ্তকালত আপোনাৰ সোণৰ মুদ্ৰাও প্ৰচলন কৰিছিলে ৰূপৰ মুদ্ৰাও প্ৰচলন কৰিছিলে তামৰ মুদ্ৰাও প্ৰচলন কৰিছিলে ঠিক আছে আৰু সোণৰ মুদ্ৰাসমূহক কোৱা হৈছিলে ডিনাৰ দন্তীয়া ডট হৈছে ডি নটকাৰে না দন্তীয়া নটকাৰে না ৰ ঠিক আছে ডিনাৰ মনত ৰাখিব ইয়াৰ পিছৰ কথাটো হৈছে প্ৰাচীন ভাৰতৰ কোন ৰাজবংশই বেছি সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল আৰু প্ৰাচীন ভাৰতত গুপ্ত সাম্ৰাজ্যই গুপ্ত শাসকসকলে বেছি সোণৰ মুদ্ৰাৰ প্ৰচলন কৰিছিলে প্ৰাচীন ভাৰতৰ সতী প্ৰথাৰ উল্লেখ পোৱা যায় যিটো সতীদাহ প্ৰথা মানে এই সতীদাহ প্ৰথাৰ উল্লেখ ক'ত পোৱা যায় আৰু প্ৰাচীন ভাৰতৰ এই সতীদাহ প্ৰথাৰ উল্লেখ পোৱা যায় 510 খ্ৰীষ্টাব্দৰ ভানুগুপ্তৰ গুপ্ত সাম্ৰাজ্যৰে আপোনাৰ ভানুগুপ্ত নামৰ যিজন শাসক আছিলে তেখেতৰ এখন অভিলেখ আছিল এৰণ অভিলেখ আৰু এই এৰণ অভিলেখত সতীদাহ প্ৰথাৰ বিষয়ে উল্লেখ পোৱা যায় আৰু ঠিক হৈছিলে তাতে এজন ভোজৰাজ নামৰ ব্যক্তিৰ লগত তেখেতৰ ঘৈণীয়েকেও সতী হিচাপে জাহ গৈছিলে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে গুপ্তকালৰ ৰূপৰ মুদ্ৰা কি বুলি জনা গৈছিল ইতিমধ্যে মই ক'লোৱে যে ৰূপৰ মুদ্ৰাও তেওঁলোকে প্ৰচলন কৰিছিলে আৰু চন্দ্ৰগুপ্ত দ্বিতীয়ইটো শকসকলৰ ওপৰত বিজয় সাব্যস্ত কৰি পেলাই ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিলে গতিকে এই ৰূপৰ মুদ্ৰাসমূহক কি বুলি কোৱা হৈছিল সোণৰ মুদ্ৰাসমূহক আমি ইতিমধ্যে গম পালোঁ ডিনাৰ বুলি কৈছিলে আৰু ৰূপৰ মুদ্ৰাসমূহক তেওঁ ৰূপক বুলি কৈছিলে ভিডিঅ'টো যোৱাৰ আগতে আপোনালোকক এটা কথা কৈ থৈ দিওঁ বন্ধু বান্ধৱীসকল আপোনালোকৰ যিহেতু পৰীক্ষা প্ৰায় ওচৰ চাপিছে গতিকে মই আপোনালোকক যিমান পাৰোঁ মই মোৰ ফালৰ পৰা আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'সমূহ মিছ নকৰিব ভিডিঅ'সমূহ চাব আৰু কিবা যদি ভুল ত্ৰুটি পায় যিহেতু মোৰ তথ্যবোৰ গোটেই সংগ্ৰহিত গতিকে কিবা ভুল ত্ৰুটি ওলাব পাৰে ভুল ত্ৰুটিসমূহ আপোনালোকে মোক আঙুলিয়াই দি সহায় সহযোগিতা আগবঢ়াব মই আপোনালোকক যিমানখিনি পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আমি শেষৰ প্ৰশ্নটোলৈ আহিছোঁ শেষৰজন গুপ্ত শাসক কোন আছিল আৰু শেষৰজন গুপ্ত শাসক আছিলে বিষ্ণুগুপ্ত ঠিক আছে যিকি নহওক বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ জয় অসম